1989 চনত আজিৰ দিনটোতে জিলা হিচাপে চিহ্নিত হোৱা মৰিগাঁও জিলাই আজি 33টা বছৰ অতিক্ৰম কৰি 36 বছৰত থিয় দিছে। এনে এক গৌৰৱান্বিত দিনৰ উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মৰিগাঁও জিলা দিৱস। প্ৰথমটো দিনৰ কাৰ্যসূচীৰ অনুসৰি অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানসমূহৰ মাজত অন্যতম অনুষ্ঠানটো হ'ল নাও খেল প্ৰতিযোগিতা। এসময়ত নেশ্যনেল গেমছ অনুষ্ঠিত হোৱা মৰিগাঁও ঐতিহাসিক ঔজাৰী চাৰণ বিলত দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে মৰিগাঁৱত আৰম্ভ হৈছে মৰিগাঁও জিলা দিৱস। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু শোভাযাত্ৰাৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মৰিগাঁও চহৰত। আমি সন্মানীয় বিধায়ক মহোদয় কাজে গুৰুত্বপূৰ্ণ অনুষ্ঠান রোহিণী হাজরিকা অজিত বৰদলৈ, অজিত ডেকা, বগা ডেকা চাৰিজনে চলাই হয় কাৰণে ইয়াক কোৱা হয় কেনই ফ্ৰ। তাক কোৱা হয় কাৰ্কিং ওৱান K1। দুজনে চলালে তাক কোৱা হয় কাৰ্কিং 2, মানে দুজনে চলালে তাক কোৱা হয় K2। আৰু চাৰিজনে বহি থাকলে ইয়াতে একোখনকৈ ইছলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব। এটা আনন্দৰ দিন আমাৰ সমগ্ৰ মৰিগাঁও জিলাখনৰ বাবে। আজি মৰিগাঁও জিলা প্ৰশাসনে দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও দিৱস পাতিছে আৰু এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাই মৰিগাঁও ঐতিহ্য, মৰিগাঁও সংস্কৃতিকে প্ৰতিপন্ন কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে একেলগে আচলতে আমি মিলনৰ ভূমি বুলি ক'ব লাগিব মৰিগাঁও। গতিকে আজি সেই আমাৰ যি মিলনৰ ভূমি, আজি এই কথা স্লোগান আজি দিৱসত পৰিণত হ'ল আৰু এয়াই আমাৰ দিৱস। ট্ৰেইনখন যে দিৱস কৰে আমি দিৱস কৰিছোঁ মৰিগাঁওবাসীৰ আৰু আমাৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল। সকলো ৰাইজ আজি ওলাই আহিছে, প্ৰায় 3,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। ৰাইজৰ এই উৎসাহ আৰু এই উৎসাহৰ লগত আপোনাৰ প্ৰশাসন জড়িত হৈ পৰিছে। কিয় কেনেধৰণৰ এই অনুষ্ঠান আজি গোটেই টিমটোক মই ধন্যবাদ জনাব বিচাৰিম আৰু মৰিগাঁও জিলাবাসী ৰাইজক মই ধন্যবাদ জনাব বিচাৰিম আৰু সকলোৱে চব আজি এটা মিলিত এটা প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা আজি সফল হৈছে। স্বতঃস্ফূৰ্তভাৱে মৰিগাঁওবাসী ৰাইজ ওলাই আহিছে আৰু এইটো মৰিগাঁৱৰ ছাকচেছ। আৰু এটা পজিটিভ আমি মেছেজ দিবলৈ বিচাৰিছোঁ মৰিগাঁও সাধাৰণতে মৰিগাঁও জিলা উদযাপন দিৱসত আজি উপস্থিত থাকি খুব ভাল লাগিছে। মই শোভাযাত্ৰাটো অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াত বিশেষকৈ ভাল লাগিছে যে মানে সংগঠিত হয় আৰু এই কথাবিলাক আপোনালোকে যদি সমাজলৈ লৈ নাহে, বাহিৰলৈ লৈ নাযায়, তেনেহ'লে মানুহে গম নাপায়। বহুতে হয়তো লবিতা নাটকখন চাইছে, কিন্তু মই নাই চোৱা। কিন্তু আপোনালোকে দেখিছে লবিতা নাটকৰ নাট্যকাৰ দুজন, জ্যোতিপ্ৰসাদ আগৰৱালা, অমৰ সৃষ্টি লবিতা নাটকৰ নাট্যকাৰ দুজন, এজন জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এজন নাট্যকাৰ হৈছে সেইখন অভিজিত ভট্টাচাৰ্য। আপোনালোকে কল্পনা কৰক ৰং বং তেৰাঙৰ যেতিয়া উপন্যাসখন ৰং মিলি হাঁহিখন মই নাটক হিচাপে চাইছোঁ। সুন্দৰ, মই এইটো কওঁ যে অসমৰ ভিতৰত যদি প্ৰথম 3খন সুন্দৰ জিলা বুলি কয় তাৰে ভিতৰত এখন আমাৰ মৰিগাঁও জিলা। আমাৰ ইন্দ্ৰজল মায়ং আছে, আমাৰ ডলফিন পইণ্ট আছে, আমাৰ পবিতৰা আছে, আমাৰ লোক কলা সংস্কৃতি আছে, আমাৰ কি নাই। আজি এইখিনি আমি বিশ্বৰ দৰবাৰত আমি উপস্থাপন কৰিব লাগিব। কৃষি প্ৰধান জেগা, মীন পালনৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়িছোঁ। এই গোটেইখিনি লৈ আমি এটা উৎসৱমুখী পৰিৱেশেৰে আজি বিশ্বৰ দৰবাৰত আমি থিয় দিবলৈ চেষ্টা কৰিছোঁ। মৰিগাঁও মোৰ সপোন, মৰিগাঁও মোৰ আপোন।